হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাব। আৰু আজি বহু দিনৰ মূৰত ব্লগটো আৰম্ভ কৰি দিছোঁ, কিয়নো শনিবাৰে আহিলোঁ মামাহঁতৰ ঘৰৰ পৰা, দেওবাৰে মেলাৰ পৰা কি আনিলোঁ সেইটো ব্লগ বনালোঁ আৰু আপোনালোকে চালে বুলি আশা কৰিছোঁ। আৰু চাই কেনেকুৱা লাগিল সেইটোও জনাব। আৰু আজি বহু দিনৰ মূৰত আজি হৈছে শুক্ৰবাৰ, আৰু শুক্ৰবাৰেহে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ, যিহেতু কাইলৈ শনিবাৰ আমাৰ কলেজ বন্ধ থাকে, শনিবাৰ আৰু দেওবাৰে বন্ধ। তো ব্লগটো মই এইকেইদিন কণ্টিনিউ কৰিম, আপোনালোকে চাই থাকিব। আৰু কলেজৰ পৰা আহি আছোঁ। হেল্ল' এভৰিৱান, আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ শুক্ৰবাৰে, আৰু শনিবাৰ কালি গ'ল, আজি দেওবাৰ। আৰু কৈছিলোঁ কণ্টিনিউ কৰি থাকিম বুলি, দুদিন বন্ধ পাম যিহেতু, কিন্তু কণ্টিনিউ কৰা নহ'লেই, আৰু বহুতখিনি কামো কৰিলোঁ। আৰু ভিডিঅ'টো অন কৰিবলৈ থাকিয়ে গ'ল, কিয়নো সেনেকৈ ভিডিঅ' নকৰোঁ যে আগতেও, তো মানে পাহৰি গ'লোঁ। আৰু সেয়া, আৰু আজি মই জেতুকা লগালোঁ এয়া, আৰু অলপ বাচিছিল সেইকাৰণে হাততো লগাই ল'লোঁ অকণমান। বাকী বিহু পালেহিয়ে নহয় জানো, সেইটো কাৰণে। আৰু কাইলৈতো কলেজ ষ্টাৰ্ট হৈ গ'ল, নাজানো আৰু কি দেখুৱাব পাৰোঁ, বিশেষ একো কৰাও নাই যে, সেইটো কাৰণে ভিডিঅ'টো কণ্টিনিউ কৰা হ'ল বুলি কৰিছিলোঁ। কাপোৰ কানি ধোৱা কাম, আগফাল পিছফাল চাফা কৰা সেইবিলাক কৰিছিলোঁ, কিন্তু সেইবিলাক ভিডিঅ'টো অন কৰা নহ'লেই। বাকী আৰু বিশেষ যদি কাম কৰোঁ তেনেহ'লে আপোনালোকক দেখুৱাম। বাকী আপোনালোকে বিহু প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে আপোনালোকৰ, তো জনাবচোন। এয়া মই অকণ আবেলি ওলাই আহিলোঁ, দুটামান বজাৰো আছিলে, আৰু পকৰি খাবলৈ আহিলোঁ। আৰু এয়া দেখিছেনে জেতুকা ৰংটো কিমান ধুনীয়া উঠিছে, মানে খুব ভাল লাগে। মোৰ জেতুকা ৰংটো যে বহুতেই প্ৰিয়, আপোনালোকৰ জনাবচোন জেতুকা ভাল পায়নে। আৰু এয়া মই চুলিখিনিও ধুই দিছিলোঁ যে সন্ধিয়া, তাকে মানে মেলিয়ে আহিলোঁ, মানে শুকুৱাও নাছিলে, আৰু তাকে বতাহতে শুকাব বুলি ভাবিলোঁ। আৰু পকৰি দুটামান খাওঁ বুলি দোকানত সোমালোঁ, প্ৰথমতে খাই লওঁ, তাৰপিছত বজাৰখিনি কৰিম নহয় জানো। আৰু বজাৰ তেনেকৈ ঘৰৰ বজাৰেই আছিল, আলু পিঁয়াজ। আৰু চাওকচোন এই দোকানখনৰ ডেক'ৰেশ্যনটো ইমান ভাল লাগিছে, তাকে আপোনালোকক অকণ দেখুৱাই দিলোঁ। ঘৰলৈ আহি কোনো ধৰণৰ ভিডিঅ' কৰা নহ'লে, কিয়নো ভাত ৰন্ধা কামত লাগি গ'লোঁ যে, সেইবাবে। আৰু তাৰ পিছৰ কেইদিনো কোনো ধৰণৰ ভিডিঅ' শ্বুট নকৰিলোঁ, কলেজ ষ্টাৰ্ট হৈ গৈছিল যিহেতু। কলেজ গ'লেতো আৰু বেলেগ কামটো আপোনালোকক দেখুৱাবও নোৱাৰোঁ কৰি, সেইবাবে কোনো ধৰণৰ ভিডিঅ' কৰা নহ'লে। বুধবাৰে আমাৰ কলেজত পাতিছিলে প্ৰি ৰঙালী বিহু চেলিব্ৰেশ্যন, তাকে আপোনালোককো দেখুৱাম, ভিডিঅ' কৰি থৈছোঁ। আপোনালোকে ইয়াৰ নেক্সট ভিডিঅ'ত চাবলৈ পাব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে খুব ভাল পাব। কলেজতনো আমাৰ কেনেধৰণে ৰঙালী বিহুৰ চেলিব্ৰেশ্যন কৰা হৈছিল সেইটো আপোনালোকে দেখিবলৈ পাব। সেইদিনাখনে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, কিন্তু সেইদিনাখন একো কাম কৰা নহ'ল। মানে কি হয়, মই মানে এইকেইদিন কলেজৰ কামত ইমান ব্যস্ত হৈ আছোঁ যে ভিডিঅ'টো কৰিবলৈকে সময় নোহোৱা হৈছে, কিয়নো জানে DLEDত কিমানখিনি কাম কৰিবলগীয়া থাকে। আৰু আমাৰ এতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰ শেষেই হ'বহি হ'ল, তাৰো মানে কিছুমান ক্লিপ লৈ থৈছোঁ, কিন্তু মানে প্ৰত্যেকটো মই ভিডিঅ' নিদিওঁ। মানে মই DLEDৰ ফাৰ্ষ্ট ছেমিষ্টাৰত যিবিলাক আমাৰ কাম হৈছে এক্টিভিটি, সেইখিনি এক্টিভিটি মই এটা ভিডিঅ' আপোনালোকক আগবঢ়াম। আশা কৰিছোঁ সেইটো ভিডিঅ' আপোনালোকে চাই খুব ভাল পাব। আৰু আপোনালোকে যোনে যোনে DLED কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে তাৰ এটা আভাস পাব। আৰু এয়া মা আৰু মই ওলালোঁ বজাৰলৈ বুলি। এইখিনি হৈছে শুক্ৰবাৰৰ ক্লিপ হয়, আৰু আমাৰ বজাৰ শুক্ৰবাৰে দিয়া হৈছিলে এইবাৰ, যিহেতু উৰুকা বজাৰ নহয় জানো, সেইবাবে চাওকচোন ইমান ভিৰ হৈছে, একে গাড়ী ইয়াৰ পৰাই ৰখাইছে। আৰু সন্ধিয়ালৈ যে আৰু ভিৰ হৈছে, আমি 3টা মানতে গৈছিলোঁ, আৰু মানে 5টা 6টালৈ যে মানে ভৰি দিবলৈকে জেগা নাই। আপোনালোকে চাবচোন কিমান মানুহ হৈছে, কাপোৰৰ কানি দোকানত, বজাৰ, পাচলি শাক পাচলি চব দোকানতে, মানে ইমানেই ভিৰ হৈছে। আৰু মোৰ প্ৰায় বজাৰ কৰি হৈ গ'ল। বজাৰ কৰি থাকোঁতে ভিডিঅ' তেনেকৈ ইমান কৰা নাছিলোঁ, যিহেতু গৰমো ইমান, মানুহ বেছি হ'লেতো গৰম বহুত হয় জানেই, তাতে আৰু ৰ'দো ইমান দিছে, সেইবাবে। বজাৰখন যিহেতু গোটেইখন দেখুৱাইছোঁ, তাকে আপোনালোকক কাপোৰৰ অংশটো দেখুৱাই দিছোঁ। দেখিছেনে, ইয়াতো ইমান মানুহৰ ভিৰ নহয়, মই অকণমানকৈ কৰি থৈ দিলোঁ আৰু আগলৈ নগ'লোৱেই জানেনে। ইমান মানুহ ভিৰ আপোনালোকে দেখিছে, ইমান গৰমো উঠিছে, সেইটো কাৰণে মোৰ বজাৰ যিহেতু হ'লেই, সেইটো কাৰণে আৰু অকণমান আপোনালোকক দেখুৱাই দিলোঁ।
আৰু আহোঁতে আমি টমটম এখনতে আহিলোঁ, যিহেতু বেগটো বহুত ভাৰী হৈ গৈছিল সেইবাবে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ, লগতে অসমীয়া নৱবৰ্ষৰো শুভেচ্ছা থাকিলে। আজিলৈ আহিছোঁ, বাই বাই।